এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, এখন নটিচ আহিছে। এই নটিচখন হ'ল গণতন্ত্ৰ দিৱস উপলক্ষে আমাৰ যিবিলাক বিদ্যালয় মানে গণতন্ত্ৰ দিৱস আপোনাৰ কাৰ্যালয়ত বা বিদ্যালয়ত চৰকাৰী নীতি নিয়ম অনুসৰি পালন কৰাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশ মতে কি আছে যে প্ৰথম কথা, গণৰাজ্য দিৱসৰ আগে আগে অৰ্থাৎ 25 তাৰিখে বিদ্যালয়বোৰ সুন্দৰকৈ বা কাৰ্যালয়বোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব ৰাখিব কৈছে। লগতে হোৱাটছআপত প্ৰেৰণ কৰিব কৈছে, হোৱাটছআপ যোগে। লগতে 7 পৰা 8 বজাৰ ভিতৰত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিব দিছে আৰু সন্ধিয়া 5 বজাত সেইখন নামাব দিছে, মানে অৱনমিত কৰিব। 3 নম্বৰ, গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত সকলো কৰ্মচাৰী, শিক্ষক, শিক্ষয়িত্ৰী উপস্থিত থকাটো বাধ্যতামূলক। বৰপেটা পৌৰসভাৰ এলেকাধীন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানত সমূহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন পিছত 8ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ শাৰী পাতি নিজ নিজ শিক্ষানুষ্ঠানৰ পৰা 2জনকৈ গাইড টিচাৰ সহ বৰপেটা পৌৰসভাৰ খেলপথাৰলৈ আগমন কৰিব। ৰাষ্ট্ৰীয় পতাকাখন দিনটোত চোৱা চিতাৰ বাবে কৰ্মচাৰী নিয়োগ কৰিব। প্ৰতিটো কাৰ্যালয় আৰু বিদ্যালয়ত গণৰাজ্য দিৱস উদযাপন কৰি ফটোসমূহ 26 জানুৱাৰীৰ সেইদিনা তাৰমানে হোৱাটছআপত প্ৰেৰণ কৰিব দিছে, যেনে আমি গ্ৰুপত প্ৰেৰণ কৰোঁ, CRCC গ্ৰুপ বা আমাৰ ষ্টেট লেভেল হওক বা আমাৰ ক্লাষ্টাৰ লেভেল হওক বা ডিষ্ট্ৰিক্ট লেভেল হওক, এনেকুৱাকৈ আমি আগৰ পৰাই দি আহোঁ এইবিলাক। বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ পৰা গণৰাজ্য দিৱস উপলক্ষে প্ৰকাশ পোৱা সকলো কাৰ্যসূচীত আপোনালোকৰ উপস্থিতি আৰু সক্ৰিয় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। জয় হিন্দ। গতিকে আমাৰ যিহেতু আমাৰ 26 জানুৱাৰী গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত যিহেতু এই নটিচখন দিছে, সকলোৱে যাতে এইখন মানি চলে, এইখিনি আছিল আজিৰ ভিডিঅ'টো। ধন্যবাদ, থেংক ইউ।